খাবলৈ অহা ধুনীয়া ধুনীয়া ছোৱালী Hello, namaskar, and welcome back to my YouTube channel. আজি মই মাছ চাত ভাঙি আছে কাৰণ কালি বিয়া ঘৰত পুৰা নাছিলো আৰু এনেও গাটো ভাল নাছিল তো মাছ চাত ভাঙি থাকিলে আজি বিয়া এয়া হ'ল আমাৰ দাইহেতি বনোৱা গাঁৱৰে দাইহেতি বনোৱা নাৰিকলৰ পাতেৰে ধুনীয়া আমাৰ বিয়াৰ কেকখন চাই লওক এবাৰ ভালকৈ দেখাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইফালে মানুহ আহিছে আৰু অলপ অলপকে তেওঁলোকে বিয়া হাই কৈ দিয়া তুলিছো তুলিব লাগিব এফালে আমাৰ বৌহেঁতি চাহ দিছে হাই কৈ দিয়া বুলি নিদিলে যে মই নাজানোৱে বাসমতি নিচিনা এয়া হ'ল আগদিনা ৰাতি মতেল দিয়া দিনাখন এইপিনে মেহেন্দি লগাই আছে এয়া আমাৰ কইনা আৰু মতেল দিয়া দিনা আমাৰ ইয়াত ভাত দিয়া নহয় ইয়াৰ নিয়ম অলপ বেলেগ তো ইয়াত ঘুগুনি দিয়া হয় এতিয়া এইবিলাক বিটাই আছে খৰিয়ে আৰু আমি দিমগৈ ইয়াৰ বেইটলত কাপোৰ পিন্ধাই আছে ছোৱালীক বৰ্তমান গা ধোৱা এয়া মানুহ বিশেষ বেছি নাই অলপ আছে এয়া সূৰ্য সেৱা কৰি আছে বৰ্তমান পেলা দে ওপৰলৈ চা দে চাৰিটা চুকত আমাৰ নিয়মত চাৰিভাগে কৰিব লাগে ব্লগত থিবলৈ তাই আছে এয়া আমাৰ কইনা গা তুমি আহিবা কাষলে পুৰণিলৈ আহি আহি মোৰ বুকুৰে সোমাজলৈ লাজে লাজে তোমারে চাম তোমারে বুকুতে জিয়াম লাজে লাজে তোমারে চাম
আজি মই নসাজি নিজকে চাম দুহাতে লিখি ললো তোমাৰে নাম কোনে কোনে দেখা কৈয়ে কাষলে যাম মৰমে আদৰি লবা খং গানা লগা গানা এয়া আমাৰ বিয়া খাবলৈ অহা ধুনীয়া ধুনীয়া ছোৱালী নাম কেইটা কৈ দিয়া সৰু বাইদেউ আৰু তোমাৰ নামটো কৈ দিয়া আৰু এইফালে দেখিছে আগৰ ব্লগত আৰু ভাত চাত খালে নাই কেনেকুৱা বোৱাৰীক মন দিব অলপ তেতিয়া আগলৈ আৰু আশীৰ্বাদ পাই পাই যাতে আৰু মানে ভাল ভাল ভিডিঅ' দিব পাৰে